নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটি নতুন ভিডিঅ'ৰে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰথমতে আমাৰ মৰমৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই আহকচোন আমাৰ নামঘৰত অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী কৃষ্ণৰ মহাৰাস লীলা মোৰ সৈতে আৰু আমাৰ সমূহ গাঁৱৰ ৰাইজৰ লগতে আপোনালোকেও উপভোগ কৰক। প্ৰত্যেক বছৰৰ দৰে এই বছৰৰো আমাৰ নামঘৰত মহাৰাস লীলা উদযাপন কৰা হৈছে আৰু এয়া মঞ্চত সমাজৰ বিশেষ ব্যক্তিকেইজনক সন্মান কৰা হৈছে। ৰাসলীলা আৰম্ভ হোৱাৰ আগত এখনি সামাজিক গীতি নৃত্য নাটিকা পৰিৱেশন কৰা হৈছিলে। যি সময়ৰ মূল্য বুজি নাপায় সংসাৰত তাৰ উন্নতি নাই। এনেকৈ যদি সদায় দেৰি কৰ কালিৰ পৰা বিহু আখৰালৈ যাব নোৱাৰা। এয়া আমাৰ মহাৰাস লীলা আৰম্ভ কৰাৰ আগতে আমাৰ মৰমৰ জুবিন দাক, আমাৰ আৱেগৰ জুবিন দাক সকলোৱে সুঁৱৰি মায়াবিনী পৰিৱেশন কৰা হৈছে। আমাৰ ৰাসৰ কিছু অংশ আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে উপভোগ Namaste Pankaj Ghai